বহুত বেছি কণ্ট্ৰভাৰ্চি আৰু বহুত বেছি প্ৰমোশ্যনৰ পিছত অহাকালি ফাইনেলি ৰিলিজ হ'বলৈ গৈ আছে জয় হনুমান। আৰু জয় হনুমান কেনেকুৱা হয় কেনেকুৱা নহয় সেইটো আমি অহাকালি গম পাবলৈ পাম। মানে যিহেতু অহাকালি ফিল্মখন গোটেই অসমৰ ৰিলিজ হ'ব আৰু অহাকালি চাই পেলাই মই অহাকালি ৰিভিউটো দিবলৈ চেষ্টা কৰিম, যিহেতু মুভিখন বহুত বেছি ট্ৰেণ্ডিঙত চলি আছে বা মুভিৰ নামটো বহুত বেছি ট্ৰেণ্ডিঙত চলি আছে। সকলোৱে বেছিভাগে এইখন মুভিৰ ওপৰতে কথা পাতি আছে, বহুতে কণ্ট্ৰভাৰ্চিও কৰি আছে, কিন্তু মই সেইটো কাৰণে কালি মই মুভিখন চাই ল'ম আৰু চাই পেলাই পাৰিলে কালিয়ে মই এটা ৰিভিউ দিবলৈ চেষ্টা কৰিম। আৰু বৰ্তমান মুভিখনক লৈ পেলাই অলপ সময় কথা পাতোঁ যে মুভিখনে কিমান কি দেখিবলৈ মানে পাব পাৰোঁ আমি মুভিখনৰ ভিতৰত। যে মুভিখনৰ ভিতৰত আমি একশ্যন দেখিবলৈ পাব পাৰোঁ, মুভিখনৰ ভিতৰত আমি ভাল ভাল কথা শুনিবলৈ পাব পাম চাগে, আৰু ৰিলিজিয়াছ কিছুমান মানে হেৰি দেখিবলৈ পাম চাগে। আৰু ছুপাৰ পাৱাৰ আছে নে নাই সেইটো আমি কথা পাতিব নাযাওঁ, কিন্তু কাৰণ যিহেতু ট্ৰেইলাৰত যেনেকৈ দেখিছোঁ যে সেই হিৰোজনৰ কোনো ছুপাৰ নেচনেল পাৱাৰ নাই, কোনো ছুপাৰ পাৱাৰ নাই, জাষ্ট এটা নৰ্মেল হিউমেন বিং হয় যোনে অন্যায়ৰ লগত যুঁজিবৰ কাৰণে এটা গেট আপ লৈছে হনুমেনৰ। আৰু হনুমানৰ নামটো হনুমেন কিয় কৰিছে সেইটো আমি এই ফিল্মখনৰ ভিতৰত দেখিবলৈ পাম। বৰ্তমান মই এটা কথাৰ কাৰণে এই ভিডিঅ'টো বনাব চেষ্টা কৰিলোঁ যে গোটেই মহাই মানে এই জয় হনুমানৰ টীমটোৱে প্ৰত্যেকটো কেৰেক্টাৰৰ কাৰণে লাইক ভিলেন হৈ গ'ল বা হনুমানৰ যোনজন লগৰজন আছে যে কি তেওঁৰ ওপৰত হৈ গ'ল বা ভিলেনৰ লগৰজনৰ ওপৰত হৈ গ'ল, গোটেইকেইজনৰ ওপৰত এটা বেলেগ বেলেগ থিম ওলাই দিছে। আৰু সেই থিমটো অন্য একো নহয়, জাষ্ট মিউজিক, মানে সিহঁতৰ এণ্ট্ৰি যোনটো মিউজিক হ'ব চাগে সেইটো মিউজিক, বা জয় হনুমানৰ থিম 1 থিম 2 দুটা থিম ওলাই দিছে আৰু তাতে খালী মিউজিক বাজি আছে আৰু তেওঁলোকে কেনেকৈ সেই পাৰ্টবোৰ শ্বুট কৰিছে সেইবোৰ দেখাই আছে। আৰু ফিল্ম ৰিলিজ হোৱাৰ আগতে এনেকুৱা পাৰ্টবোৰ নেদেখায় নৰ্মেলি, সেইবোৰ বিহাইণ্ড দ্য চিনছবোৰ সেইবোৰ ফিল্মখন ৰিলিজ হোৱাৰ পিছতহে দেখায় যে এনেকৈ শ্বুট কৰিছে, কিন্তু এওঁলোকে ফিল্মখন ৰিলিজ নহওঁতে এইবোৰ পাৰ্ট আগতেই ৰিলিজ কৰি দিছে আৰু আগতেই চবকে ৰাইজক দেখাই দিছে যে এইটো পাৰ্ট এনেকৈ শ্বুট হৈছে, এইটো পাৰ্ট এনেকৈ শ্বুট হৈছে চাগে। এইটো এটা প্ৰমোটিং এটা চিষ্টেমে হয় যাতে ৰাইজে গম পাওক যে এইটো পাৰ্ট এনেকৈ শ্বুট কৰিছে, গতিকে এইটো চাবলৈ কেনেকুৱা লাগিব, মেবি হ'ব পাৰে। সেইটো কাৰণে সিহঁতে গোটেইকেইটা মানে জেকে হৈ গ'ল বা সেই ভিলেনজনৰ কেৰেক্টাৰটো হৈ গ'ল, তো চবৰে সিহঁতে এটা পাৰ্ট ৰিলিজ কৰি দিছে থিম বুলি কৈ পেলাই। আৰু তাতে খালী মিউজিক বাজি আছে আৰু লগতে বেকগ্ৰাউণ্ডত চলি আছে সেই ভিলেনটোৰ মানে যোনখিনি পাৰ্ট দেখাইছে সেই পাৰ্টবোৰ কেনেকৈ শ্বুট কৰিছে সেইবোৰ বিহাইণ্ড দ্য চিনছবোৰ। এতিয়া সেইটো ৰিলিজ কৰি দিয়া কোনো মানে বুজি পোৱা নাই মই কিহৰ কাৰণে, চাগে প্ৰমোটিঙৰ কাৰণে কৰিছে। আৰু এতিয়া অহাকালি যিহেতু ৰিলিজ হ'বহি, আৰু আপোনালোকৰ মন্তব্যটো কি, আপোনালোকে কোনে কোনে এক্সাইটেড হৈ আছে এই মুভিখন চাবৰ কাৰণে, বা হনুমানৰ নামটো হনুমান কিয় হ'ল সেইটো জানিবলৈ কোনে কোনে এক্সাইটেড হৈ আছে সেইটো মোক কমেণ্টত জনাব, আৰু আপোনালোকে চাবনে নাই সেইটো মোক কমেণ্টত ক'ব।